ছাৰৰ কিবা হৈছে ছাৰ কি হৈছে ছাৰ আপোনাৰ কি হৈছে ছাৰ কি হৈছে আপোনাৰ কিসনে বমপুরা কালালে ও স্যার এটা কি আছে ধরো ধরো কে ছাৰে বাচ্চি ছাৰেহে বাচ্চি বোলে ছাৰে বা ছাৰ কি হ'ব ছাৰে ৰাতিপুৱা যাত্ৰা আনবা কৰলে ৰুমটো কি সুগন্ধি কৰি পেলাইছে আপুনি ছাৰ সুগন্ধি আপুনি কি আনকে আছে ছাৰ মুলা খাইছি নে কি খাইছে ছাৰ ৰাতিপুৱাৰ সুগন্ধি এই সুধি থাকিবি ৰ ছাৰৰ কিবা হৈছে তই কি একে উঠি আছে বিৰাট কথা সুধি থাকা দেই ওই ফেলা পেট বিষাইছি বুকু একে হাত মাৰি ধৰি আছে কিবা ভাল লাগছে দেই জ্বলা পুৰা কৰি আছে বুকু চুকা অভাৰ গেষ্টিক হৈছে জানে কি কৰো মই অভাৰ গেষ্টিক হ'ব পাৰে ছাৰ সেইকাৰণে পাতি আছে আৰু সেইকাৰণে আপুনি এনেকে আছে কি যে হ'ব পাবো আৰু কৈছে ভাবি কিবা খাইছিল নেকি ছাৰ যোৱা ৰাতি কি খাইছিল ছাৰ কি খাইছিলো মানে পাঠাৰ মাংস খাহীৰ মাংস হাঁহ মুৰ্গী পাৰ আৰু ভাজা মাছ ডাঙৰ ডাঙৰ মাৰি দিছিলো পুৰা বাপৰে একে মখা একে ফালে একে খাইছে কোনোবা খাই না পালে বোলে এনেকে খাইছে ডায়েবেটিছ আপোনাৰ নিচিনা বুৰ্বকে দুনিয়াতে নাই ছাৰ আপুনি জানে নাজানে চবৰে মাংস হজম কৰা ক্ষমতা নাথাকে নহয় এতিয়া কোনে কষ্টত ভুগি আছে এতিয়া পেটৰ বিষত একেবাৰে ইমান মুখা আপুনি খাইছে ধূলিটো ইমান মাৰিছে আপুনি তই ষ্টাৰ্ট কৰা খাইছি পাচ্ছি আহি গেছটো বাহিৰলৈ যা কাৰেণ্ট নাই ভাই কাৰেণ্ট আহিলে দিমতো আপোনাৰ এনেকৈ খকুৱা নাই দে ছাৰ হাইকক নাই দে ছাৰ আপোনাৰ খকুৱা নাই চবৰে এক পিচ খাক এনেকেনো কোনোবাই খাই নে পুৰা কচুটো পাইছি না মৰ ছাৰ মাছ মাংস নহ'লে খাবাই উৰুকাৰ আগদিনাও খাইছি ছাৰ তাৰে আগদিনাও খাইছি তাতো খাই আছে বেয়া কাম কৰিছে ছাৰ বৰ বেয়া কাম কৰিছে আপুনি ইমান বকি থাকিব লাগে মোৰ এনেকুৱা চিটুৱেশ্যনত তহঁতে মোক কথা শুনি আছা বতা দিয়ে কি কৰি আছা আমি যান্ত্ৰণা খাই আছো তই বতা মাৰ আৰু তই ফাঁকি দি আছা নেকি কাৰেণ্ট অহা নাই বুলি কাৰেণ্ট অহা নাইতো বিশ্বাস কিয় নকৰা মই কি ফাঁকি দিম নেকি কাৰেণ্ট অহা নাই কাৰেণ্ট আহিলে দি দিম মই তই যান্ত্ৰণা খোৱা নাই নহয় মইতো চবে যান্ত্ৰণা খাই আছে কি কৰো মই এতিয়া আৰু এটা দিয়ে আছে ৰে ছাৰ কি হ'ব অভাৰ গেষ্টিক হৈছে ছাৰ জানে না ছাৰ অভাৰ উঠি যাক ছাৰ ৰুমৰ পৰা বাহিৰত ছাৰ আটা আছে যে কলা নিমখ আছে খাক যে গৰম পানী দি ছাৰ উঠি যাক ছাৰ একো চিন্তা নকৰিব আপুনি ভাল হৈ যাব দুটা ইনজেকশ্যন লগ যায় যাক তই ঠিকে কৈছা ইনজেকশ্যন ল'ব লাগিব আৰু নহ'লে যাক হস্পিটেলত যাক এবাৰ যাক বেছি বকি আছে নে তহঁতে তই এতিয়াহে দিছা ছাৰ যোৱাৰ পিছত তোক কম বস্তু নহয় আৰে ভাই তহঁতে বিশ্বাস কিয় নকৰা কাৰেণ্ট অহাৰ পিছত মই দিছোঁ এইটো মোৰ ভুল নেকি ছাৰ যোৱাৰ পিছত কাৰেণ্ট আছে সেইকাৰণে মই দিয়া কৈছোঁ দে হ'ব দে